বন্ধু বান্ধৱীসকল পুনৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু আজি গোটৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে দুগৰাকী বাইদেউ আহিব, তেওঁলোকক সম্বৰ্ধনা জনাব আৰু প্লেণ্টৰ পুলি উপহাৰ হিচাপে দিব। আৰু ঠিক আছে, বাকীখিনি আপোনালোকক তেন্তে গৈ দেখুৱাই আছোঁ। এয়া আহি পালোহি। এয়া পালোহি, গেটখন মাৰি লৈছোঁ। পুলিকেইটা লৈ লৈছোঁ। আহোঁতে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ যিহেতু স্কুটিত আহিছোঁ। সম্ভৱ চাওকচোন, পৰিৱেশটো ইমান যে ধুনীয়া আৰু খুব কম জেগাতে তেওঁলোকে পাচলিবোৰ খেতি কৰিছে। আৰু এইবোৰ দাংবডি অলপ অলপকৈ ঘৰত খাবৰ কাৰণে ইমান ধুনীয়াকৈ খেতি কৰি লৈছে। চাওকচোন, কিবা সোমাই পৰিৱেশটো ভাল লাগি যোৱা। এয়া তিনিযোৰ চেণ্ডেল দেখা পাইছোঁ। তিনিগৰাকী চাগে আহি পাইছে ইতিমধ্যে। মই চিধা ভিতৰলৈ সোমাই যাওঁ। চব ভিতৰত আছে যেন পাইছোঁ। অঁ, ভাল তোমাৰ? অঁ, মই ভিতৰলৈ সোমাই আহিছোঁ আৰু দেই। আয়োজন চলি আছে। অঁ, আহিলোঁ। অঁ, কেতিয়া আহিলে? ছোৱালী মানে হেৰি নক'বা আৰু। অঁ, ৰাইজসকল, অঁ সকলোৱে আজি পৰিৱেশ দিৱসো হয়, লগতে মানে আমাৰ গোটৰ প্ৰতিষ্ঠা দিৱসো হয়। অঁ, তাৰপিছতে আৰু কোন আহিব? অঁ, হয় হয়, সংগ্ৰামী বাইদেউ। অঁ অঁ, গোটৰ কি কয়, জীবিকাসখী নেকি? অঁ, আৰু বাবলি বাইদেউ হেৰি কৰা হ'ব ন, সম্বৰ্ধনা। অঁ অঁ, অঁ, সেইটো কাৰণে ন। অঁ, আপোনালোকে যিগৰাকী জ্যেষ্ঠ দুগৰাকী, আপুনি আৰু কোনোবা এগৰাকীয়ে বিদায় দিব। অঁ ন, হয় আৰু। অঁ, এইফালে আমাৰ ভাৰতী বাইদেৱে ইমান মানে কি বনাইছে বাৰু? দালি বনাইছোঁ। অঁ, এয়া পোলাও ন, পোলাওৰ কাৰণে। অঁ, ফ্ৰাইড ৰাইচ। ঠিকে আছে বাৰু। বাইদেৱে ঘৰখন বৰ ধুনীয়াকৈ ৰাখিছে। মানুহগৰাকীও ধুনীয়া, ঘৰো ধুনীয়াকৈ ৰাখিছে। হয় দেই, কেলে নহয়। আজি আমাৰ ববী বাইদেউকো বৰ ধুনীয়া লাগিছে। এইফালে মৌচুমী বাইদেউ ধুনীয়াকৈ আহিছে। খালি মৌচুমী বাইদেউ মইহে আজি অলপমান ড্ৰেছটো বেলেগ কৰি আহিলোঁ ন, গৰমতে। অঁ অঁ, পিন্ধিবগৈ লাগিব। অঁ হয় হয় হয়। এইখিনিতে মোৰ লেকচাৰ আৰম্ভ হ'ল। মানে এই বাইদেউগৰাকীয়ে অৰেঞ্জ কালাৰ পিন্ধা ববী বাইদেউগৰাকী, আমাৰ গোটৰ মানে দুগৰাকী ববী বাইদেউ আছে। এই বাইদেউগৰাকীয়ে মোক কৈছে যে তোমাৰ চেনেলটো মই ছাবস্ক্ৰাইব কৰা নাই, গতিকে মোবাইলটো লোৱা, নিজে ছাবস্ক্ৰাইব কৰি দিয়া। সেইকাৰণে মোবাইলটো লৈ ল'লোঁ আৰু তাৰপিছতে ছাবস্ক্ৰাইব কৰি দিলোঁ। আৰু লগতে পাহিও, তাইৰো এটা চেনেল আছে। তাইও কিবা নামটো পাহৰিলোৱে নহয়, বৰ দীঘলীয়া। নতুনকৈ খুলিছে আৰু আজিকালি দেখোন সকলোৱে খোলে। তেনেকৈ আৰু আমি পৰস্পৰক সহায় কৰি যাব লাগিব, নহয় জানো? এইফালে চাওঁ, এইফালে চাওঁ। হাঁহিছে, ধুনুকে হাঁহিছে। এতিয়া মই ঘৰৰ পৰা আহোঁগৈ। কুঁহি খোৱা টাইম হৈছে, আৰু যিহেতু মই এঘণ্টামানৰ পিছতে আহিম বুলি খৰধৰকৈ গুচি আহিলোঁ। এইকেইটা মানি প্লেণ্টকেইটা দিবলৈহে খৰধৰকৈ আহিলোঁ। এতিয়া মই ওলাই মেলি আহোঁগৈ আৰু বাইদেউহঁতো আহিব। এনেকৈ বেয়াও লাগে দিয়কচোন, এই ভাগে অলপমান এনেকৈ মিটিং হ'লে মানে এনেকৈ আহিবলৈ অলপ বেয়া লাগে। হ'লেও খৰখেদাকৈ আহিলোঁ কাৰণে এতিয়া আকৌ
আহোঁগৈ ঘৰৰ পৰা। এতিয়া কুঁহি খুৱাই বোৱাই আজৰি হ'লোঁ। এতিয়া ওলাইছোঁ, এগৰাকীয়ে ফোন কৰিছে, বাইদেউহঁত বোলে পালেহি আৰু কেক কটাৰো সময় হৈছে, সেইকাৰণে খৰধৰকৈ ওলাইছোঁ। আৰু এয়া আহি দেখা পালোঁ সকলোবোৰ ৰেডিয়ে হৈ গৈছে। আৰু এয়া বাইদেউহঁতেও আমাৰ বহী পত্ৰবোৰ নিৰীক্ষণ কৰি আছে, আমি সময়মতে মিটিংবোৰ পাতিছোঁ নে নাই আৰু অন্যান্য তথ্য পাতিবোৰ ঠিকে ঠাকে আছেনে নাই, সেই সকলোবোৰ তেওঁলোকে নিৰীক্ষণ কৰি আছে। আজি ২৬ দিৱসৰ উপলক্ষে আমাৰ এয়া জুবিকাহতী অমৃত বাইদেউ আৰু বেংকহতী সংগ্ৰামী বাইদেউ আজি বিশিষ্ট অতিথি হিচাপে আমাক অনা হৈছে। আমাৰ গোটৰ অংকুৰ গোটৰ হৈ আৰু এই অংকুৰ গোটৰ এই সদস্যা আমাৰ শান্তি বাইদেউ আৰু বাইদেউৰ বৃক্ষৰোপণ তেওঁলোকক সন্মান কৰিছে। আৰু যিহেতু তেওঁলোকে এটা গধুৰ দায়িত্ব পালন কৰি আহিছে দিনৰ পৰা, সেইকাৰণে আমাৰ ইমানখিনি কৰি পেলাই নিজেতো ফটো কৰিব পৰা নাই ন। আজি পৰিৱেশ দিৱস উপলক্ষে আৰু ক্লেপ ক্লেপ বনাই ইয়াৰ পিছতে আমাৰ গোটৰ সভানেত্ৰী আৰু সম্পাদিকা বাইদেউকো এখন এখন গামোচা পিন্ধোৱা হ'ল, যিহেতু তেওঁলোকে 4 বছৰ ধৰি ইমান সুন্দৰকৈ গোটটো চলাই নিছে। সেইকাৰণে ফটো নুঠাকৈ আৰু যিকোনো কামেই আধৰুৱা দিয়কচোন, সেইকাৰণে আৰু ফটোটো মেইন এনেকুৱাই হৈছে। আৰু মাৰি দিবা দেই। এয়া আমাৰ জীবিকাহতী অম্বি সোণোৱাল বাইদেউ, এয়া বেংকহতী সংগ্ৰামী বাইদেউ, বাকীসকলকতো দেখা পাইছে ভিডিঅ'। শুকান মাছৰ চাটনিটো আমাৰ ইয়াত বাকী সদস্যসকলে খাইছে, আমি খালোৱেই, আমাক আগতীয়াকৈ দিলে। পাহি কেনেকুৱা হৈছে খাবলৈ?
বৈ বাইদেউ বনাইছে মাংসটো বিৰাট টেষ্টি হৈছে হেৰি হ'লে বহুত ভাল লাগে আৰু হেৰি ববী বাইদেৱে কি বনাইছিলে চিকেন কোনে কি বনাইছিলে কোনে কি বনাইছিলে অৰেঞ্জ কালাৰ পিন্ধাগৰাকীয়ে পনীৰ বনাইছিলে বৰ ধুনীয়া হৈছে তাৰপিছতে এয়া বাকী মেইন মানুহগৰাকীটো নকওঁৱেই তেওঁলোকৰ ঘৰতে হৈছে শুকান মাছ চাটনি বনোৱা আৰু কি বনাইছিলে বাইদেৱে অঁ আৰু কি বনাইছিলে বাইদেৱে ফ্ৰাইড ৰাইচ চনা দাল চব আপুনি বনাইছে ন সেইকেইটা ন সেইকেইটা আপুনি অঁ 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 খাই বৈ ল'লোঁ এতিয়া যাবলৈ ওলাইছোঁ যোৱাৰ আগে আগে বাৰীখনো অলপমান চকু ফুৰাই দিলোঁ এয়া হৈ গ'ল তেতিয়াহ'লে যাওঁ দেই বাই বাই